নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? মই দীপিকা, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটো যোৱাকালি ভিডিঅ' আছিলে। কালি নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে ভিডিঅ'টো আপলোড দিব নোৱাৰিলোঁ, গতিকে আজিয়ে দি দিছোঁ। এয়া আমি আহি আছিলোঁ নগাঁও গটঙাত ফুৰিবলৈ কাৰণে। এয়া আমাৰ মাহীহঁতৰ ঘৰলৈ আহিছোঁ, মানে মোৰ হাজবেণ্ডৰ মাহীয়েকৰ ঘৰ। তাৰপিছত আহি পাই গ'লোহি। আহি পাই অকণমান আপোনালোকক এয়া দেখুৱাই দিছোঁ দেই। ঘৰ দুৱাৰ মানে একদম ভাঙা চিঙা হৈ আছে, কাৰণ নতুনকৈ এয়া পাকঘৰ বনাই আছে, ৰুম বনাই আছে। গতিকে মানে এইফালে মানে মাটিৰ ঘৰটোত এইটো ধুনীয়াকৈ বেৰ চেৰ দি পেলাই ইয়াতে ভাত বনোৱা ছিষ্টেম কৰিছে। মই আহি কাপোৰ কানি সলাই ল'লোঁ, লৈ পেলাই আকৌ এয়া পাকঘৰত লাগিবলৈ আহি গ'লোঁ। অকণমান দেখুৱাই দিছোঁ আপোনালোকক। ভণ্টিহঁতৰ ঘৰ ভাঙা চিঙা দেই। এয়া আমাৰ ভণ্টি দেই। এইফালে আমাৰ গোসাঁই ভাত খাই আছে, দেখিছে? সি মানে লাজতে এক্সট্ৰাকৈ খাইছে দেই। এইফালে ককাই ভাই গোটেইকেইটা লগ লাগি পেলাই পূৰা খোৱা বোৱাত ব্যস্ত, লগতে আকৌ জমনি কথা উলিয়াই আছে। আপোনালোকক অকণমান দেখুৱাই দিলোঁ দেই। এয়া চাওকচোন, এনেকৈ মিলা প্ৰীতিৰে থাকিলে সদায় ভাল লাগে মনটোহঁত। আৰু বহুত দিনৰ মূৰত লগ পাইছে যিহেতু সকলোকে খুৱাই বুৱাই আজৰি কৰিলোঁ। আজৰি কৰি এতিয়া আমি গোটেই তিনিজনী বোৱাৰী বহি যাম। এইফালে ময়ো হাতে কামে লাগি গৈছোঁ, কাৰণ সোনকালে খাই বৈ আকৌ ঘৰলৈ উভতিব লাগিব নহয়। গতিকে সেয়া ময়ো লাগি গৈছোঁ কামত। এয়া দুই ভণ্টিৰ লগত এতিয়া ভাতকেইটা খাই লওঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক দেই। আৰু এনেকৈ সদায় মৰম চেনেহবোৰ থাকে যাতে আমাৰ মাজত, ইয়াৰে কামনা কৰিব। খোৱা। এইফালে এতিয়া ভাত খাবলৈ বহিছোঁ। এয়া এইফালে আমাৰ গোকানী, এইফালে দুই ভণ্টি দেই। অকণ আঁতৰপে দিয়া। এইফালে আকৌ ভাত পানী খাই আজৰি হ'লোঁ দেই। আজৰি হৈ পেলাই ভণ্টিৰ লগতে অকণমান সময় বহি লৈছোঁ। ফেচবুকৰ বিষয়ে মই একোৱেই নাজানো, গতিকে ভণ্টিয়ে মোক কিবা কিবি শিকাই আছে, ময়ো জানিবৰ কাৰণে চেষ্টা কৰি আছোঁ। এবাৰ সময় উলিয়াই পেলাই আমাৰ ঘৰলৈকে আহিব। মাহঁতে কৈ থাকে নাহে নাহে। এইয়া স্কুল হওঁতে এদিন দেৰি ওলাই আহি পেলাই তালৈকে ৰাতি খাই ডাইৰেক্ট দি পেলাই যাম। ইয়াত সোমাব নালাগে আৰু। ইয়াত সোমাই পেলাই তাৰপিছত তালৈ যাব, তাত ৰাতি থাকিব, পিছদিনাখন মানে দাদা ৰাতি থাকিবই নোৱাৰে। তেনেকুৱা থাকিলে মানে ক'তো ওলাবলৈ তাত বেলেগ মানুহ থাকিব লাগে। এতিয়া ধৰি লওক খুৱাই হেৰি দিনটো দিবলৈ পায়, ৰাতি মানে সেই ৰাতিপুৱা উঠি দিবলৈ ইমান ভুকি থাকে আজিকালি। লৈতো আহি যায় চাওঁ কেনেকৈ দিছে আকৌ নাটক। শনিবাৰ 23 তাৰিখ শনিবাৰ। অসমীয়া কথা কোৱা নাই মই। এইফালে এতিয়া ঘৰলৈ যাবৰ কাৰণে সাজু হৈ গ'লোঁ। এইফালে অকণমান ৰৈ দিছোঁ, কাৰণ বাই ভনী দুজনী দেখিছে নহয় কিমান কথাত ব্যস্ত। অকণমান পাতি লওক বুলি পেলাই অকণমান ৰখি দিছোঁ। ভাবিলোঁ অকণমান আপোনালোককো দেখুৱাই দিওঁ। এইফালে ভণ্টিয়ে হাঁহি আছে, বহুত ভাল লাগিল। এনেকৈ আমাৰ মাজত সদায় মৰম চেনেহবোৰ থাকক, আপোনালোকে আশীৰ্বাদ কৰিব দেই। আজিলৈ আহোঁ, বাই।